हेलो एभ्रिवान কি খবৰ আপোনালোকৰ মই বৰ্তমান ভালে আছো মই আজি যাবলৈ ওলাইছো চাবুৱালে কিয় গৈছো কাৰ ঘৰলৈ গৈ আছো আপোনালোকক জনাই যাম বাৰু এতিয়া বাইছে প্ৰায় 11টা মান বাজিবলৈ হ'ল মই যাম বুলি ভাবিছিলো প্ৰায় 9টা তেনেকুৱা টাইমতে যাবলৈ বিচাৰিছিলো যিহেতু সোনকালে আহিম কিন্তু নহল আৰু যোৱা ঠিক আছে বাৰু গৈ থাকো আপোনালোকক ৰাস্তাত যিহেতু জনাই যামে বাৰু মই কি কাৰণে গৈছো ঠিক আছে এয়া গাড়ীখন এতিয়া উলিয়াই লৈছে ৰাস্তালে আৰু আমিও যাওঁ ৰাস্তাতে উঠিমগে আৰু ঘৰত উঠা নহল পদলিটো অকমান চাই দিবলগীয়া হৈ যায় গাড়ীখন যিহেতু উলাওতে গাড়ী চেবিলাক আহি থাকে আমি তাতে উঠিমগে ওকে আমি এতিয়া যাবলৈ ওলাইছো গাড়ী ষ্টাৰ্ট দিয়া নাই মই অকলে নহয় মানে মোৰ পাহি মই দেউতা অকলে নহয় আৰু আছে দুগৰাকী আৰু সিহঁতৰো পোৱালি এটা আছে সিহঁতেও যাব সিহঁতে মানে ওলাই শেষ হোৱা নাই বুলি কৈছে সিহঁতলৈ আমি ৰৈ আছো ইয়াতে গাড়ীতে বহি গৰমো অৱশ্যে অলপ লাগিছে পাঁচপিনেদি বহা নাই আজি ভাবিছো যে আগপিনে দিয়ে বহু পাঁচপিনে মানে সিহঁতকেইটা বহিম বুলি কৈছে সিহঁতে মানে আগপিনে বহিব নোৱাৰে অলপ মূৰটো ঘূৰাই বুলি কৈছে সেইকাৰণে আৰু উপায় নাই মই আগপিনে বহিবলগীয়া হৈছে পাহিক লৈ কেনে এচি চলাবলৈ দিবলৈ নোৱাৰো বতৰটো অলপমান হেমেকা কৰি আছে এচি চলালে হয়তো অৱস্থা বেয়া হ'ব পাৰে এতিয়া যিহেতু গৰমৰ বতৰ তেনেকুৱা নাই অলপ অলপ এনে গৰম লাগিছে গাড়ীৰ ভিতৰত এনেকুৱাকৈ বহি আছো কাৰণে গাড়ীখন যিহেতু ওপৰৰ কোণৰপাত অলপমান গৰম পৰিলে গাড়ীৰ ভিতৰতো গৰম হৈ যায় ঠিক আছে বাৰু মই অলপ পাছত আপোনালোকক জনাই দিম কলৈ গৈছো দেই মই আপোনালোকক নকলো মই ক'ত আহিছো মই আহিছো চাবুৱাত মামা ঘৰলৈ এইমাত্ৰ আহি পাইছো গাড়ী যিহেতু ভিডিঅ' কৰা নহল আৰু এতিয়া আহি পাই ইয়াত চাহ এতিয়ালৈকে খোৱা নাই খাম আৰু অলপ পিছত বনাই আছে আৰু আহিছে মামাহঁতৰ বহুতো আহিছে ইয়াত মানে টেম্পৰেলি থাকে মানে ফুল নাথাকে ইয়াত টেম্পৰেলি থকা হয় এনেই এতিয়া পাৰ্মানেণ্টলি ঘৰ বনাব মই দেখাই দিম বাৰু দেই আগপিনে চব্জি খেতি কৰিছে মই দেখাই দিম বাৰু আপোনালোকক ৰ'ব হৈছে শাকনি বাৰীৰ শাক যোনবিলাক ঠাণ্ডা ছিজনৰ লাই মূলা আৰু এইফালেদিও লাই সেইফালেদি বেঙেনা আছে আৰু এইফালে গেটখন মেইন গেট আৰু এইফালে যেনিবা বেঙেনা এনেকৈ লাগি আছে এইফালে কলো হৈ আছে সেই দূৰত ধৰিব পাৰিছে নাই জানো আপোনালোকে মই কিন্তু ক'ব নোৱাৰিছোঁ সেইফালেকে কিন্তু কলো আছে দুঠক এইফালে সৰু সৰু আছে সেইপিনে এজোপা ফুলো আছে এইফালে কুঁহিয়া বহুত আছিলে কিন্তু কুঁহিয়া এতিয়া যিহেতু পূজা ছিজন আছিলে পূজাত কুঁহিয়াবিলাক বিক্ৰী হ'ল কেনেকুৱাকৈ অলপ ভিতৰত বহিছোঁ বৈ এইফালে আনফালে চাহ বাকী আছে মই দেখাইছোঁ বাৰু ৰ'ব বাতিত চাহ আৰু চাইড এপিনে গুড় আছে চাহ বাকী আছে আৰু আমি যিহেতু কাপত নাখাওঁ বাতিত বৰ্তমান মই শুই গৈছিলোঁ অলপ পাহি খোৱাতে ময়ো শুই গৈছিলোঁ ভিতৰতে চাহ তাহ খালোঁ খাই বৈ মেলি শুই গৈছিলোঁ এতিয়া লৈ আছে পাহি দেউতাকে আৰু সিহঁতেও লৈছে কিন্তু নাযায় ছোৱালীজনী মানে এতিয়া তেনেকুৱা হৈছেতো নাযায় প্ৰায় আৰু এতিয়া বাহিৰলৈ অলপ আহিলোঁ আপোনালোককো অলপ দেখাওঁ পাণবিলাক চাওক পাণ কিমান ধুনীয়াকৈ লাগি আছে এয়া জিকা সৰু সৰু এইফালে এইটো অকণমানিকে ধুন্দলি এইবিলাক লাগি আছে এইফালে দি গুৰি আলু গছ হয় পোখা কেনেকৈ বগাই গৈছে দেখিছে গুৰি আলু এইবিলাক মূলা এইফালে এইটো দাংবডি ইয়াত দীঘলকৈ বেঙেনা ভাল লাগিছে খাই মেলি এয়া এজোপা টেঙা গছ এনেকৈ আছে আৰু ফুল গছো আছে এইবিলাক পদিনা এইবিলাক অকণমানি গোলাপ এই গোলাপ অলপ এই গেটৰ ওচৰলৈ ওলাই আহিছোঁ যিহেতু ভিতৰতনো কিমান সোমাই থাকিম এতিয়া খানা পিনা বনি আছে মোৰ মিষ্টাৰে বনাই আছে মাংস আনফালে কিবা কিবি বনাই আছে মই দেখা নাই কিন্তু এয়া জোপা আছে এনেকুৱা ফুল বহুত ভাল লাগে এনেকুৱা ফুল কিন্তু আমাৰ ঘৰত আছিলে মই তেতিয়া সৰু আছিলোঁ তেতিয়া আছিলে কিন্তু এতিয়া নাইকিয়া হৈ গ'ল কিন্তু দেখি বহুত ভাল লাগে
এয়া এজোপা গেন্দা, ইমান ভাল লাগিছে দেখক, চাওক একদম তলৰ পৰা মানে ওপৰলৈকে এনেকৈ ফুলি গৈছে। আৰু আনফালে আৰু এজোপা ফুল আছে, মই দেখাইছোঁ ৰ'ব আপোনালোকক। আৰু এজোপা এয়া দেখিছে চুকত ফুলিছে। এয়াজোপা কিন্তু আমাৰ ঘৰতো আছিলে, এজোপা কিন্তু সঁচ মৰি থাকিলে, দেখি এতিয়া ভাল লাগিছে। এইবিলাক টেঙা মাছৰ লগত খাওঁ আমি। পাহি উঠি গৈছিলে, সেইকাৰণে পাহিক লৈ আহিবলৈ গ'লোঁ ভিতৰৰ পৰা। এয়া পাহি আমাৰ উঠি গ'ল, আৰু অলপ শুব, কিন্তু ক্লিয়াৰ হোৱা নাই এতিয়ালৈকে। ই বহুত দেৰিলৈকে শুৱে, 2 ঘণ্টা 3 ঘণ্টা একে ৰেহাই মাৰি দিয়ে, কিন্তু উঠি গ'ল। চুৰ চাৰাবা হৈ থাকে বুলি কয় নহয় ভিতৰত, তেনেকুৱা হৈ আছে। আকৌ বেক কেমেৰা কৰি দেখাইছোঁ ৰ'ব কি আছে দেই। দেখিছে কচু এনেকৈ ৰুই থৈ দিছে, এইবিলাক কচু ৰুই থৈ দিছে। এই এজোপা কি ফুল হয় জানো, দেখি কিন্তু ভাল লাগিছে, মই ইয়াতহে দেখিছোঁ এতিয়া এজোপা। এনেকুৱা এজোপা আছে, আনফালে ডাং বডি লাগি আছে, আনফালে সেই কেঠুক কল, এথুক 2 থুক 3 থুক কল পৰি আছে। সেই কেঠুক আপোনালোকে ধৰিব পাৰিছে নাই, মই কিন্তু গম পোৱা নাই দেই। কেঠুক এইবিলাক কুঁহিয়া এইপিনৰ পৰা ঘৰটো এনেকুৱাকৈ দেখায়, এইবিলাক চব্জি, এইবিলাক এনেকুৱাকৈ এইফালেও কুঁহিয়া আছে। এইবিলাক আৰু ঘৰটো মানে পাৰ্মিনেণ্টলি বনোৱা নাই এতিয়ালৈকে, এতিয়া বনাব। ইয়াত মানে মাত্ৰ 2টা ৰুম, আগফালে বাৰাণ্ডা তেনেকুৱাকৈ আছে, পাছপিনে টিউবৱেল বাথৰুম এতিয়া বনাব। মাজতে মানে এইটো ৱাল মাৰি আছিলে, ৱাল মাৰি থকাৰ কাৰণে মানে এইটো ঘৰ বনাই লৈছিলে। বনাই লওঁতে কি হ'ল জানে, বিচনা সোমাই ল'লে, গেছ সোমাই ল'লে, সেইবাবে মানে ইয়াত থাকিবলগীয়া হৈছে মামী আৰু মামা। বেছি মানে মামাই বেছিকৈ থকা হয়, মামী ঘৰৰ পৰা অহা যোৱা কৰি থাকে, আপ ডাউন কৰি থাকে, মামাও কৰি থাকে বাৰু কৰাটো। তেনেকুৱাকৈ মই আপোনালোকক জনোৱা নাই কিয় ইয়াত মামাহঁতে আকৌ ঘৰ বনাব। মই কৈ দিছোঁ, আমাৰ সেইপিনে মানে নদী কাষৰীয়া হয়। মই এদিন আপোনালোকক দেখাম বাৰু কেনেকুৱা নদী কাষৰীয়া। তাতে মোৰ মা ঘৰ য'ত আছে, তাতে মামা ঘৰো গাঁৱতে আছে, কিন্তু তাত আছে দাদা 3জন আছে, বৌ 2গৰাকী আছে, আৰু পোৱালীকেইটা আছে বাৰু। আৰু ইয়াত টাউনত থাকে মামা আৰু মামী ঘৰৰ পৰা অহা যোৱা কৰি থাকে, মামাও অহা যোৱা কৰি থাকে, কিন্তু ঘৰটো এৰিব নোৱাৰে, যিহেতু বস্তু সোমোৱাই থৈ দিয়া আছে অলৰেডি বহুতখিনি, সেইবাবে মানে ইয়াতো থকা হয়। আৰু আনফালে তাতো গৈ থাকে। এবাৰ কিন্তু অলৰেডি চুৰ হৈছিলে ইয়াতে, কিছুমান মটৰ কিবাকিবি এনেকৈ লৈ গৈছিলে, কিন্তু এতিয়া আৰু এৰিব নোৱাৰে, যিকোনো এজন থাকিবলগীয়া হয়। এতিয়া ইয়াতে ঘৰ বনাব, ফেব্ৰুৱাৰীৰ পৰা ধৰিব নেকি ঘৰটো বনাম বুলি কৈছে। পাৰ্মানেণ্টলি একেবাৰে ঘৰ বনাব, ভালকৈ বনাম বুলি কৈছে। এতিয়াতো বাঁহৰে আছে কেঁচা, তেতিয়া বনাম বুলি কৈছে। গাঁৱত যোনটো মামা ঘৰ আছে, এদিন মই সেইটোও দেখাম বাৰু আপোনালোকক, সেইটো কিন্তু পকা, ইয়াত কিন্তু এতিয়া কেঁচা, তেনেকুৱা আৰু। এইটো ষ্টেচনৰ একেবাৰে পাছপিনেদি হয়, সেইপিনে মই দেখাব নোৱাৰোঁ বাৰু, এতিয়া ফোন কেমেৰা হৈ আছে, সেই পাছপিনেদি আছে। তেনেকৈ মই দেখাই দিম বাৰু আপোনালোকক যদি ওলাই যোৱা হয়। অলপ ওলাই গৈছে ফ্ৰণ্টৰ ঘৰটোলৈ, বৰমাহঁতৰ ঘৰ হয়, তাৰপৰা এপাক আহোঁগৈ, ৰ'ব গৈ লওঁ, তাৰপিছত কথা পাতি আছোঁ। মানুহ ঘৰত গৈছিলোঁ, এক চিকুটো বহিয়ে নাথাকে, পাহিয়ে ইমানে বদমাছ হৈছে নহয়, একেবাৰে বহি নাথাকে। তাৰপাছত এইফালেদি আহিবলগীয়া হৈছে। মানুহবিলাকো লৈছে, নাই নাথাকে, মাকক লাগে, বিশেষকৈ চিনি পোৱা নাই, সেইটো কাৰণে থকা নাই বাৰু। এইফালে এখন নামঘৰ আছে, নামঘৰত মানে অলপ খোজ কাঢ়িবলৈ ওলাই আহিলোঁ। এইফালেদি পেক কৰি দিছে, এনেকৈ বিলৰ টাইপৰ আছে, আৰু এইবিলাক নামঘৰ। ব'লা যাওঁ, এইফালেদি এনেকুৱাকৈ ৰাস্তাটো। ইমান ডাঙৰ গৰু, ইয়াত গৰু ফাৰ্ম এখনো আছে। এখন গৰু ফাৰ্ম হয়। এইফালে আমি বৰ্তমান ভাত পানী খালোঁ দেই। এয়া মামী খাই আছে, এয়া বৌ, আনফালে এইফালে মই অলৰেডি খোৱা হৈ গ'ল, যিহেতু পোৱালীজনী আমনি কৰিলে, সেইটো কাৰণে মই সোনকালে খাই ল'লোঁ। এয়া সিহঁতে খাই আছে, খাই বৈ লওক আৰু মই পাছত কথা পাতি আছোঁ। মামীয়ে কৈছে কি কি মাংস আছে কৈ দিয়া বুলি কৈছে। আজি আছিলে ব্ৰইলাৰ চিকেন আছিলে, আৰু মাছ আছিলে ন, মাছ আছিলে, আৰু ঢেৰ কিবা কিবি আইটেম, আৰু বহুত কিবা কিবি, আৰু চালাডো আছিলে, চবে আৰু খটুৱা জোল,
চবেই ঠিক আছে বাৰু, মই পাছত লগ পাই আছোঁ। ঠিক আছে বাৰু, আমি এতিয়া যাবলৈ ওলাইছোঁ। ঘৰ গধূলি হৈ গ'ল, 4টা বাজি গ'ল। পাহিও শুই গ'ল, এনেকৈ আমনি কৰিছিলে বাৰু। এতিয়া শুই গ'ল তাই, আমিও যাবলৈ ওলাইছোঁ। বহুত দেৰি হ'ল, পাওঁগেতে আৰু আধা ঘণ্টা লাগিব চাবুৱাৰ পৰা, যিহেতু আমাৰ আধা ঘণ্টা লাগে। গৈ থাকোঁ। আজিলৈ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ। ঠিক আছে, বাই বাই।